নমস্কাৰ প্ৰিয় বন্ধু কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো নিশ্চয় ভালে আছে আজি এটি বিশেষ ভিডিঅ' আপোনালোকৰ মাজত উপস্থিত হৈছো বিশেষ ভিডিঅ' বুলি এইকাৰণে কৈছো কাৰণ এই চেনেলত আপোনালোকে কবিতা কাহিনী ইত্যাদিবোৰহে শুনিবলৈ পায় আজি কবিতা কাহিনী শুনাব বিচৰা নাই আজি এটা বেলেগ টাইপৰ ভিডিঅ' আপোনালোকে চালে গম পাব মানে কৈ দিছো আজি আমাৰ ইউটিউব চেনেলটোৰ যাত্ৰাটোৰ বিষয়ে আপোনালোকক কিছু কথা ক'বলৈ ওলাইছো কেনেকৈ আৰম্ভ কৰিছিলো কেনেকৈ গৈ আজি এইখিনি পৰ্যায়লৈ আনিব পাৰিছো সেইখিনি কথা আপোনালোকক ক'বলৈ ওলাইছো আজিৰ পৰা 2 বছৰ আগত আপোনালোকৰ মৰমৰ চেনেল কবিতা আৰু কবিতা এই চেনেলটো আৰম্ভ কৰিছিলো মই আৰু মোৰ লগৰ এজন আছিল দীপজ্যোতি মাহাতো আমি দুইজনে লগ লাগি চেনেলটো আৰম্ভ কৰিছিলো যেতিয়া প্ৰথমতে চেনেলটোত কবিতা দিয়া আৰম্ভ কৰিছিলো তেতিয়া বহুতে ক'লে যে কবিতা আজিকালি সময়তো মানুহ একেবাৰে নুশুনে গতিকে কবিতা লিখা মানুহৰ সংখ্যাও বহুত কম কবিতা শুনা মানুহৰ সংখ্যাও বহুত কম গতিকে তই কবিতাৰ ঠাইত বেলেগ বিষয়ৰ ভিডিঅ' দিয়া আৰম্ভ কৰ হয়তো ভ্লগিং কৰ বা অন্য বেলেগ বিষয়ৰ ভিডিঅ'তে সোনকালে চেনেলটো গ্ৰোথ হ'ব মানুহে চোৱা আৰম্ভ কৰিব কিন্তু মই বেলেগৰ কথাত ইমান এটা গুৰুত্ব দিয়া নাছিলো যেহেতু মই কবিতা আবৃত্তি কৰাৰ ক্ষেত্ৰতে বেছি কমফৰ্টেবল ফিল কৰিছিলো সেই কাৰণে যেনেকৈ পাৰো কবিতাসমূহ দি যাবৰ কাৰণে চেষ্টা কৰিলো আৰু মই যেহেতু লিখা মেলা কৰাত একেবাৰে বেয়া সেই ক্ষেত্ৰত মোক সহায় কৰিলে কবিতা লিখা মেলা কৰা বন্ধু বান্ধৱীসকলে তেওঁলোকে যিসমূহ কবিতা লিখে কবিতাসমূহ মোলৈ পঠিয়ালে সেই কবিতাসমূহে মই আমাৰ এই চেনেলটোকে প্ৰচাৰ কৰি যাবৰ কাৰণে চেষ্টা কৰিলো আৰু অৱশেষত আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে 2 বছৰৰ পাছত আপোনালোকৰ মৰমৰ চেনেল কবিতা আৰু কবিতা এই চেনেলটো মনিটাইজ কৰিবলৈ সক্ষম হ'লো আজি এমাহৰ আগত আৰু চেনেলটো মনিটাইজ কৰাৰ পাছত আজি এসপ্তাহ আগত মোৰ হাতত আহি পৰিল এখন বিশেষ চিঠি এইখন চিঠি ইউটিউবৰ ফালৰ পৰা দিয়ে ইয়াতে সম্পূৰ্ণ মোৰ এড্ৰেছটো লিখা আছে গুগল এডচেঞ্জৰ ফালৰ পৰা যিসকলে ইউটিউবৰ ভিডিঅ' বনায় তেওঁলোকে নিশ্চয় এই চিঠিখনৰ কথা গম পায় আৰু যিসকলে ইউটিউবৰ ভিডিঅ' নবনায় তেওঁলোককো জনাই থওঁ এটা ইউটিউব চেনেল মনিটাইজ হোৱাৰ পিছত ইউটিউবৰ ফালৰ পৰা এখন চিঠি দিয়ে এইখন চিঠি ইয়াতে পিন নম্বৰ এটা থাকে সেই পিন নম্বৰটো তাত বহাব লাগে খুব দৰকাৰী হয় এই চিঠিখন আৰু এতিয়া আপোনালোকক সকলোকে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে আপোনালোকে মোলৈ কবিতাসমূহ পঠিয়াই থকাৰ বাবে আজি এই চিঠিখন মোৰ হাতত আহি পাবলৈ সক্ষম হৈছে গতিকে এটাই আশা কৰিছো আগন্তুক সময়ত আপোনালোকৰ মৰম আশীৰ্বাদ পাই থাকিম বুলি আশা কৰিছো আপোনালোকে সাপোৰ্ট কৰি যাব আপোনালোকৰ সাপোৰ্ট আপোনালোকৰ মৰম আশীৰ্বাদ ভালপোৱা সদায় পাই থাকিম বুলি আশা কৰিছো আৰু যদি কিবা ভুল হয় তেতিয়াহলে ভুলটো নিশ্চয় আপোনালোকে আঙুলিয়াই দিব যদি কিবা বেয়া দেখে তেতিয়াহলে বেয়াটো ক'ব যদি কিবা ভাল হয় ভালটোও ক'ব বেয়াটোও ক'ব কিন্তু যেহেতু ময়ো শিকি আছো এতিয়া যেহেতু কবিতা মই নিজে নকওঁ যে মই ভাল কবিতা আবৃত্তি কৰোঁ বুলি যিমানখিনি পাৰো ভালকৈ দি যাবৰ কাৰণে চেষ্টা কৰোঁ তাৰ মাজতেই ভুল হয় কাৰণ 100% কেতিয়াও শুদ্ধ নহয় কেতিয়াও যিমানখিনি পাৰো ভালকৈ দি যাবৰ কাৰণে চেষ্টা কৰি যাওঁ কিন্তু তাৰ মাজতে কেতিয়াবা হৈ যায় ভুল তেতিয়া হয়তো বহুত বেয়াকৈ কয় কিন্তু তেনেকুৱাকৈ নক'ব ভুলবোৰ হ'লে আপোনালোকে আঙুলিয়াই দিব তেতিয়াহ'লে নিশ্চয় মই আগন্তুক সময়ত শুধৰণি কৰিবৰ কাৰণে চেষ্টা কৰিম মাজতে মই নিতুমনিসাইকিয়াৰ ওপৰত কেইটামান কবিতা কৰিছিলোঁ 3খন চিঠি আপলোড কৰিছিলোঁ আমাৰ এই চেনেলটোত যেতিয়া চিঠিসমূহ পাঠ কৰিছিলোঁ তাতে ডেছক্ৰিপশ্যন বক্সত মই সম্পূৰ্ণকৈ লিখি দিছিলোঁ যে চিঠিকেইখন সম্পূৰ্ণ কাল্পনিক হয় কিন্তু বহুতে হয়তো চিঠিকেইখন ওপৰে চালে তেওঁলোকে বুজি নাপায় কিন্তু মোকে বেয়াকৈ গালি পাৰা আৰম্ভ কৰিলে তেওঁলোকে ভাবিলে যে নিতুমনিসাইকিয়াৰ ঘৈণীয়েকে নিতুমনিসাইকিয়ালৈ লিখা চিঠি বুলি মই পাঠ কৰিলোঁ কিন্তু চিঠিখনত সম্পূৰ্ণ বেলেগ কিবা আছিল বুলিকে আসলতে চিঠিকেইখন আছিল সম্পূৰ্ণ কাল্পনিক চিঠি গতিকে চিঠিকেইখনে হওক বা বেলেগ ভিডিঅ' আপোনালোকে চোৱাৰ আগতে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই ল'ব তাৰপিছত আপোনালোকৰ মতামতসমূহ আপোনালোকে দি যাবৰ কাৰণে চেষ্টা কৰিব আৰু যোৱাকালিও মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ 500 টকাৰ বিনিময়ত দেহ বিক্ৰী কৰা ছোৱালীজনী এই ভিডিঅ'টোত সেই ভিডিঅ'টোৰ তলতো বহুতো দুই এজনে বেয়াকৈ কমেণ্ট কৰিছে গতিকে বেয়া লাগে তেনেকুৱা বেয়া কমেণ্টসমূহ দেখিলে কিন্তু কি কৰিব উপায়টো নাই গতিকে এটাই আশা কৰিছোঁ সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যাতে ভুল হ'লে ভুলবোৰ আপোনালোকে দেখুৱাই দিব কি ভুল হৈছে কি শুদ্ধ হৈছে আপোনালোকে ক'ব তেতিয়াহ'লে আগন্তুক সময়ত আপোনালোকৰ বাবে ভাল কবিতা ভাল ভিডিঅ' দি যাবৰ কাৰণে মই চেষ্টা কৰিব পাৰিম গতিকে আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সামৰণি মাৰোঁ আকৌ এটি নতুন কবিতাৰে আপোনালোকক লগ পাম খুব কম সময়ৰ ভিতৰত তেতিয়াহ'লে আজিলৈ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় দিছোঁ নমস্কাৰ